এটা সপোনৰ নাম নিবনুৱা হাব। হোষ্টেলৰ কোঠা এটাৰ পৰা কণ্টিনিউ কৰা হস্তশিল্পৰ এটা ঠিকনা। কাইলৈ মোৰ জন্মদিন বুলি নিজলৈ আগবঢ়ালোঁ কাম কৰিব পৰাকৈ দুটা সৰু সৰু কোঠা, য'ত আপোনালোকেও আহি আমাৰ কামবোৰ চাবহি পাৰিব। আৰম্ভণি সদায় গণেশ বাবাৰ পৰাই হয়। সেয়ে আজি এই ভাল দিনটোতে আমাৰ ৰুক্মিণী গাঁৱৰ নতুন ঠিকনাত পূজা এভাগৰ আয়োজন কৰা হৈছিল। মন থাকিলেই চন বাকৰি মাটিটো ধন, এই মনটো একেই ৰাখি 2021 চনৰ 22 মাৰ্চৰ পৰা আজিলৈকে ৰ'ব লগা নোহোৱাকৈ কাম কৰি গৈছোঁ। ভগৱানৰ লগতে দুয়োখন ঘৰৰ মানুহৰ সম্পূৰ্ণ আশীৰ্বাদ আছে আমাৰ লগত। নিবনুৱা হাব এটা সৰু গছপুলি, যাক এদিন বটবৃক্ষ কৰাৰ প্ৰয়াস আমাৰ। আগৰ দৰেই মৰম আৰু আশীৰ্বাদেৰে ভৰাই ৰাখিব দেই। এতিয়া কাম কৰিবলৈ সুযোগ আৰু সুবিধা হৈছে যেতিয়া নতুন নতুন বহুতো প্ৰচেষ্টা হাতত ল'ম বুলি ঠিক কৰিছোঁ, য'ত মোৰ লগতে আন 10 গৰাকীও শিকিব পাৰিব। হাতৰ কামৰ পৰা আকাশ চুবলৈ এটা সপোন দেখিব পাৰিব। নিজৰ সপোনবোৰক শক্তি হিচাপে মৰ্যাদা দিলে কোনে বাৰু বাধা দিব পাৰে, নহয়নে? আকৌ নতুন নতুন কামৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ।